বিৰতিৰ মূৰত আমাৰ নতুন অনুষ্ঠান যেটো নতুন অনুষ্ঠান এটা বহুদিন হল সন্ধিয়াৰ আড্ডা ষ্টাৰ অফ চেনেল আৰু সন্ধিয়াৰ আড্ডা অনুষ্ঠানত আমি বিশেষ অতিথি কিছুমানৰ সৈতে আপোনালোকক চিনাকি কৰাও আজি আছে আমাৰ লগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শতাব্দী বৰা মিছন চাইনাৰ পৰা আৰম্ভ কৰি তেওঁৰ বৰ্তমান ভাল পাওঁ বুলি কোৱা নাই লগতে আৰু বহুতো গীতৰ তেওঁ গাইছে আৰু তেওঁৰ লগত আমি আজি কথা পাতিম আমি কথা পাতি লওঁ সৰবিবা নমস্কাৰ আমি আসলে অনুষ্ঠানটো মানে বাকিবিলাক যেনেকুৱা ধৰণৰ তেনেকুৱা নহয় এটা আড্ডা টাইপৰ হয় অনুষ্ঠানটো বহু দিনৰ মূৰত আপোনাৰ সদায় ভাবি থাকোঁ কেতিয়া কৰোঁ আড্ডাটো আজি সময় পালোঁ বাকী আপোনাৰ খবৰ কেনেকুৱা খবৰ ভালেই বৰ্তমান ভালেই আছে নতুন গীতটোৰ কথা পাতিম কিন্তু এতিয়া আপোনাৰ যিহেতু জনপ্ৰিয় গীতৰ অভাৱ নাই আৰু লগতে গীতৰ লগতে আপোনাৰ জীৱনটোৰ ওপৰত আমি আজি কথা পাতিম আৰু কথা পাতিম মানে আমি আড্ডা এটা জীৱনৰ আড্ডা বাকী আপোনাৰ জন্ম স্কুল মা দেউতা এই সকলোখিনি কওকচোন মোৰ জন্ম তেজপুৰৰ মিছনত হৈছিলে মোৰ ঘৰ চতিয়াৰ জীয়ৰী হয় আৰু স্কুলিং মানে মই সৰুৰ পৰা কৰিছোঁ চতিয়াতে মোৰ ওচৰতে স্কুল আছিলে মেঘল হাই স্কুল বুলি তাতে মই ক্লাছ 10লৈকে মানে কমপ্লিট কৰিলোঁ HSLC কমপ্লিট কৰিলোঁ তাৰপিছত মই বিশ্বনাথ কলেজত গ'লোঁ বিশ্বনাথ কলেজত মই হাই ছেকেণ্ডেৰী আৰু হেৰি কমপ্লিট কৰিলোঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ ইংলিছ মেজৰ লৈ পেলাই মানে বিশ্বনাথ চাৰিআলিতে গ্ৰেজুৱেশ্যন কৰিলে তাৰপিছত মই আহিলোঁ মেজৰ ক'ত দিছে ইংলিছত আছিলে ইংলিছত আহিলোঁ মই তাৰপিছত ওলাই পেলাই মাছ কমিউনিকেশ্যন কৰিম বুলি ভাবিছিলোঁ কিন্তু আচলতে মাছ কমিউনিকেশ্যনৰ মানে অলৰেডি মানে এণ্ট্ৰেঞ্চবোৰ চবতে বন্ধ হৈ গ'ল আমি অহাটো লেট হ'ল মানে ডিচিশ্যন লওঁতে সেইকাৰণে অহা লেট হোৱাৰ কাৰণে মই নাপালোঁহি মানে মাষ্টাৰ্ছ নাপালোঁ ডিপ্ল'মা আছিলে ডিপ্ল'মা নকৰিলোঁ আৰু মায়ে ক'লে যে তই LLB কৰ ভাল হয় সেইটো কাৰণে LLB কৰিলোঁ আৰু 2014 LLB বহুতে হয়তো নাজানে হয়তো কিছুমানে জানে আমি কিছুমানে জানো বহুতে হয়তো নাজানে জনপ্ৰিয় কণ্ঠশিল্পী এগৰাকী ভাল উকিল অৰ্থাৎ অধিবক্তা হয় আপোনালোকে জানি লওক সেইকাৰণে কৈছোঁ যিসকলে শতাব্দী বৰাক মঞ্চলৈ নিমন্ত্ৰণ কৰে তেওঁলোকে এই কথাটো ভালকে জানি ল'ব সেইটো কথা ক'লো আৰু গতিকে বিশেষ আৰু কথা পাতিম এনেকে তাৰপিছত কেনেকে মন সৰুৰ পৰাই কালচাৰেল মানে শিল্পী হ'ব বিচাৰিছিল মানে সৰুতে এনেকুৱা আছিলে মায়ে মানে গান নাচ খেলা ধূলা চবতে আছিলোঁ মই মানে চব কম্পিটিশ্যনত জইন কৰিছিলোঁ স্কুলতে হওক বা মইনা পাৰিজাতে হওক চবতে মানে মই ভাগ লৈছিলোঁ আৰু কিন্তু নিজে মনত ঠিক কৰিব পৰা নাছিলোঁ যে মই কোনটো দিশত যাম চব ভাল লাগে কৰি পেলাই কিন্তু লাহে লাহে এনেকুৱা হ'ল ডান্সো কৰিছিলোঁ বাৰ্ডেটাম কৰিছিলোঁ মই বহু বছৰ কৰিলোঁ তাৰপিছত ভৰিত অলপমান দুখ পালোঁ তাৰপিছত মানে সেইটো ষ্টপ কৰিবলৈ হ'ল মানে বেছিকৈ মই ডান্সে কৰিছিলোঁ আগতে কিন্তু তাৰপিছত গানো গাই আছিলোঁ এনেকৈ মানে এনেকুৱা হ'ল লাষ্টত মানে গানৰ প্ৰতি মোৰ ধাউতিটো বেছি হ'ল আৰু তেতিয়া মায়ে ক'লে নাই তই গানেই গা কাৰণ নাচটো এনেকুৱা হয় এটা বয়সৰ পিছত অলপ কৰিবলৈ অসুবিধা হয় বা নোৱাৰি কৰিব বিয়া বাৰু তাৰপিছতে গীতটো কণ্টিনিউ কৰিব পাৰি নমালৈকে মানে যেতিয়ালৈকে গাব পৰা বগাটো যেতিয়ালৈকে ঠিক থাকে স্কুলতে আৰম্ভ হৈছিল কম্পিটিশ্যনৰ পৰা আৰম্ভ কৰি কিমান বয়সৰ পৰা চাগে 4 মানৰ পৰা হ'ব আৰু 4-5 মানৰ পৰা মানে সৰু মানে তেতিয়াৰ পৰা শিকিছিল নে কৰবাত শিকাটো মোৰ চাগে মই ক্লাছ 6 মানৰ পৰা শিকিছোঁ ৰেখা সিহঁতৰ ওচৰত মই বেছিক ট্ৰেইনিং লৈছিলোঁ ক্লাছিকেলৰ আৰু তেখেতে মোৰ প্ৰথম গুৰু তাৰপিছত মই ইয়াতে গুৱাহাটী যেতিয়া আহিলোঁ তাৰপিছত মই ভাবিলোঁ নাই মই আৰু অলপ শিকা ভাল কিমান চনত আহিলা 11ত আহিছোঁ 2011 গ্ৰেজুৱেশ্যন কমপ্লিট কৰি 11ত আহিলোঁ আৰু 11ত অহাৰ পিছত মই যেতিয়া জুবিনদাক লগ কৰিলোঁ দাদাই ক'লে নাই এটা ট্ৰেইনিঙৰ তেতিয়া মই ট্ৰেইনিংটো ল'লোঁ মানে দিগন্ত ছাৰৰ ওচৰত দিগন্ত ভাৰতী 2011ত আহিয়ে জুবিনদাক লগ পালে নাই জুবিনদাক মই 11ত লগ পোৱা নাই মই 11ৰ পৰা মানে এনেকুৱা আছিলে যে মায়ে পঢ়াইছে মায়ে কৈছে যে নাই তই ভালকৈ পঢ়িব লাগিব মানে যিহেতু ইমান দূৰত পঠিয়াইছোঁ পঢ়াবলৈ মই গ্ৰেজুৱেশ্যন ক'লে মানে ঘৰৰ পাই আৰু মই ক'তো বাহিৰলৈ যোৱা নাই গতিকে মায়ে ঘৰে পঠিয়াইছে যে বিয়া হৈ যাব ছোৱালী ভালকৈ পাছ কৰিব নে নকৰিব বহুত ৰিক্সত উঠিছে তো সেইখিনি মই মানে ফুলফিল কৰিব লাগিব মাৰ সপোনখিনি তো সেইটো কাৰণে মই মানে বেছি বেলেগ জেগাত হেৰি কৰা নাছিলোঁ যে পঢ়াতে কনচেনট্ৰেট কৰি আছিলোঁ মানে
যদিও গান শুনি আছিলোঁ বা গানৰ হেৰি কৰি আছিলোঁ তাৰপিছত মোৰ লাষ্ট চেম মানে 6th চেম মই তাত ইণ্টাৰ্ণ কৰিছিলোঁ মেমে মানে মোক ছাৰক মানে জুবিনৰ লগত লগ কৰাই দিলে তেনেকৈ আৰু মেম মানে মোৰ য'ত ইণ্টাৰ্ণ কৰিছিলোঁ 2014 হ'ব সেইটো মানে 2011 গুৱাহাটী আহিল আপুনি 3 বছৰ জুনৰ 3 তাৰিখ মানে লগ পাইছোঁ 3 বছৰ পাছত লগ পালে সিদিনা কেনেকুৱা ধৰণৰ মানে আপোনাৰ মানে বিশ্বাসে হোৱা নাই লগ পালোঁ বোলো এনেকৈ ভাবিছোঁ আৰু যে মই মানে গান গাওঁ বুলি মানে মানে ক'লে আৰু তো গান গাওঁ ঠিক আছে মই নতুনকৈ এটা এলবাম কৰি আছোঁ তাৰপিছত নতুন ছিংগাৰ মানে স্ক'প দিছোঁ পুৰণা কোনো নাই সেইটো কাৰণে মানে তেতিয়া দাদাই ক'লে যে মই তোমাৰ গান শুনিম এতিয়া নকৰোঁ এনেকৈ ক'লে আৰু ঠিক আছে এইটো শুনিব আৰু পাহৰি গ'লোঁ মানে মই ভবা নাই যে কিবা এটা হ'ব আৰু গান চান মানে মোৰ জুবিনদাক লগ পোৱা প্ৰথম এক্সপিৰিয়েঞ্চটো মই মানে কি ক'ম আৰু এক্সপিৰিয়েঞ্চ সিদিনাখনতো ইমান মানে হেৰিকৈ লগ পালোঁ সেইদিনাখন ইমান মানে মোৰ মন আছিল বহুত কিন্তু দাদা মানে দৌৰা-দৌৰিতে আছিলে ইমান ভালকৈ লগ নাপালোঁ সেইদিনাখন কিন্তু যোনদিনাখন মোৰ দাদাই মোক নিজে পাতি পঠিয়াইছে যে তই গান এটা আছে গাবি বুলি তেতিয়া মানে জয়ন্ত হাজৰিকাৰ মোক কৈছিলে যে হেৰি ফোন নম্বৰটো মই কণ্টেক্টত আছিলোঁ আৰু তাৰপিছত পৰীক্ষা শেষ হ'লে খবৰ দিম বুলি কৈছিলে মানে তাৰপিছত মই পৰীক্ষা শেষ হ'ল মোৰ পৰীক্ষা আছে মোৰ এটা পৰীক্ষা আচলতে এদিন ফোন কৰিছিলোঁ মই নাই মোৰ এটা পৰীক্ষা চলি আছে ঠিক আছে তোৰ পৰীক্ষা শেষ হ'লে মোক খবৰ দিম তাৰপিছত পৰীক্ষা শেষ হ'ল তাৰপিছত মোক খবৰ দিম খবৰ দিয়াৰ পিছত মই ফোন কৰিম বুলি ক'লে বহুত দিন ফোন কৰা নাই 15 দিনমান গ'ল মানে তাৰপিছত আগষ্ট 10 তাৰিখে ফোন কৰিছে ফোন কৰি মাতিছে সেইটো মোৰ ফাৰ্ষ্ট ডাবিং বৰ্ডাৰৰ মোৰ ফাৰ্ষ্ট ডাবিং আছে সেই গীতটি মানে জয়ন্ত হাজৰিকাৰ গীতটি অলপ গুণগুণাই দিয়ক সেইটোৱে মোৰ ফাৰ্ষ্ট ষ্টাৰ্টিং আছিল মানে লাইফৰ জীৱনত ষ্টুডিঅ'ত গাইছোঁ আৰু মানে জুবিনৰ শুনিছে বহুতেই শুনিছে জয়ন্ত হাজৰিকাৰ গীতটি অকণমান গাই দিছোঁ জুবিনদাৰ সঁচাকে কোৱা কথাটি কোৱা ভাল জানো নোপোৱা নকওঁ মোৰ চকুলৈ চোৱা তোমাৰ বাৰু মোলৈ কিমান মৰম আছে কোৱা নকওঁ নিজক সুধি চোৱা সেইটো ষ্টাৰ্টিং আছিলে জীৱনৰ প্ৰথম গীত এইটো ৰেকৰ্ডিং কৰা গীতটো এইটো এইটো আজি বহুতেই হয়তো জানে তাৰপাছত জুবিনদাৰ লগত কোনটো গীত হ'ল তাৰপিছত মানে ভবা নাই যে ইমান ডাঙৰ এখন চিনেমাত মানে বিগ বাজেটৰ চিনেমাত গান গাম বুলি তো সেইটো গান গাই থলোঁ আৰু জুবিনদাই সেইটো মোক আকৌ এবাৰ সুযোগ দিলে মানে মোক আকৌ এবাৰ ইমান ভাল এটা সুযোগ দিছে গল্ডেন অপৰচুনিটি বুলি ক'ব লাগিব মোৰ কাৰণে মিছন চাইনাত গাবলৈ যদি সুযোগ দিলে দাদাই মানে ঘপককৈ ক'লে মানে তোৰ গান এটা গোৱা মই বিচাৰিছা মই বিশ্বাস কৰা নাই কি মিছন চাইনা এনেকৈ সুধিছোঁ চিনেমা আকৌ এনেকৈ বিগ বাজেটৰ আৰু দিন জ্বলে গীতটি আৰু মেৰু মাইলা গীতটি এই দুটা গীতেই মানে সাংঘাতিক জনপ্ৰিয় মানে মই ভবা নাছিলোঁ আচলতে ইমান জনপ্ৰিয় হ'ব বুলি কিন্তু মানে দাদাই যেতিয়া গাইডটো পঠিয়াইছিলে গাই পেলাই গুণগুণাই পেলাই লিৰিক্সখিনি পোৱা নাছিলোঁ তেতিয়াই মোৰ ভাল লাগিছিল মানে তাৰপিছত গৈ পেলাই যেতিয়া চামিদাখন আছিলে মই এইটো নাজানো যে তেতিয়া মানে গানৰ লিৰিক্সটো কেনেকৈ মিলাব লাগিব গাই থোৱা নাই মই মানে দাদা শিকাই দিছে এনেকৈ মিলা এইটো গান এইটো অকণ আগত গাই এইটো এনেকৈ বেছিকৈ এনেকৈ কৰি গা তেতিয়া মানে এনেকৈ শিকাই দিছে আৰু তেতিয়া গালোঁ গাই পেলাই সেইদিনাখন দুটা বেংগলীটো গাইছোঁ এনেকৈ গাই পেলাই মানে পিছত মানে মোৰ নিজক ছেটিছফেকশ্যন হোৱা নাই মানে দাদাক ক'লোঁ মই আৰু এবাৰ গানটো কাৰণ যিহেতু মোৰ দৌৰা-দৌৰি হ'ল তাৰপিছত মা আহিছে মোৰ লগত দাদা আহিছে ছেকেণ্ডত মই আকৌ এবাৰ ডাবিং কৰিছোঁ মানে 16 আকৌ ডাবিং কৰিছোঁ আকৌ ডাবিং কৰাৰ পিছত মানে গানটো পূৰা ভাল হৈছে আৰু তাৰপিছত আপুনি আণ্ডাৰৱৰ্ল্ডত গাইছিলোঁ আণ্ডাৰৱৰ্ল্ডত মানে দাদাই তাৰপিছত ক'লে যে তোৰ পূৰ্বকে যেন ফোন কৰিছে দাদাই ফোন কৰিয়ে মাতে সাধাৰণতে ফোন কৰি মাতিছে যে তই ভালে আছোঁ নে চব ভালে আছোঁ ক'ত আছোঁ গুৱাহাটীতে আছোঁ ষ্টুডিঅ'লৈ আহ বুলি ক'লে আৰু চিট বুলি ক'লে কিয় কৈছে গান গাব লাগে আৰু কৈছোঁ কি গান কৈছে তোক যে কৈছিলোঁ আণ্ডাৰৱৰ্ল্ডৰ মই মানে দাদাই পাহৰি গৈছে মোক যে কৈছে চব হয় নেকি মোৰ ভাল লাগিল আৰু গ'লোঁ গানটো মৌচুমদাই গাইছে মই গাইছোঁ দাদাৰ মানে কম্পজিশ্যন কিন্তু লিখিছে মৌচুমদাই নিজে সেই গীতটো অলপমান শুনো এই হিন্দী গীতটি সময় টুপাটো পেটো ৰখিব প্ৰণয়ৰে মোৰ ৰখা টুপাটো
পাইছিলো এখন এটা আমি ভিডিও পাইছিলো পাইছিলো কিন্তু অসমীয়াটো হৈছে হিন্দীটো হৈছে অসমীয়াত খলনায়কে আছিলে আৰু চিনেমাখন ৰিলিজ নহল নেকি এতিয়া অসমীয়া ৰিলিজ হ'ল হিন্দী এতিয়ালৈকে ৰিলিজ হোৱা নাই অসমীয়া ৰিলিজ হ'ল তাকে গানটো শুনিছিলো আজি এবছৰমান হৈ গ'ল নেকি আপোনাৰ আপুনি শুনিছে এই গীতটি মনত আছে নেকি হিন্দীটো পাহৰি গৈছো মনত নাই বাকী মানে সৰুৰ পৰা কণ্ঠশিল্পী আৰু এগৰাকী ভাল নৃত্যশিল্পী হোৱাৰ মন আছিল সৰুতেতো মানে কি হয় মাহঁতে য'ত দিয়ে তাতে যি মন যায় তাকে কৰি থাকো কিন্তু মই আচলতে চব বস্তুৱে কৰি ভাল পাইছিলো যি কৰিছিলো মানে মন কিন্তু লাষ্টলৈকে মানে মোৰ ছিংগিংটোৱে প্ৰফেশ্যন হিচাপে বা মোৰ হবি হৈ গ'ল মানে ছিংগিং মানে আপুনি মানুহে যেনেকে আমাৰ নৰ্মেলি যিখিনি ক্লাছ 10 ৰ পৰা মেট্ৰিক পাছ কৰাৰ পৰা এটা লাইন লয় বা কোনোবা সায়েন্সত যাব যে কোনোবা কমাৰ্চ কোনোবা আৰ্টছ আপুনি মানে ক্লাছ 10 ৰ পৰা বা তাৰ আগৰ পৰাই আপুনি আৰ্টছ ল'ম বুলি ভাবিছিল নে মই আৰ্টছ ল'ম বুলি ভাবিছিলো মই সায়েন্সৰ ষ্টুডেন্ট একেবাৰে নহয় আৰু অধিবক্তা হ'ব বিচাৰিছিল নাই অধিবক্তা হ'ম বুলি ভবা নাছিলো কিন্তু যেতিয়া মই লটো পঢ়িলো ইমানেই ইণ্টাৰেষ্টিং আৰু মই ইমান ভবা নাছিলো যেতিয়া মই ল লৈছিলো মানে মই পাৰ্মানেণ্ট কমপ্লিট কৰিব এনেকৈ ভাবি আছিলো কিন্তু যেতিয়া পঢ়িলো মানে ইমান ভাল লাগিল আৰু মই নাই এইটো মোৰ মানে ডে টু ডে লাইফৰ লগত ইমান ৰিলেটেড হয় মানে মই ভাবিলো নাই মই প্ৰেক্টিচ কৰিম আপুনি সংগীত জগতৰ সাংস্কৃতিক জগতৰ কথাটো সকলোৱে জানেই বহুখিনিয়ে জানেই ইতিমধ্যে শতাব্দী বৰা কিন্তু অধিবক্তাৰ শতাব্দী বৰা কেনেকুৱা অলপ জানো আমি প্ৰথম কেছ জীৱনৰ প্ৰথমটো কেছ মই টলিলৰ গ্ৰুপত মানে এজ এ জুনিয়ৰ এডভোকেট মানে বহুত দিন কাম কৰিলোঁ প্ৰেক্টিছ কৰি ছাৰহঁতে যি কেছ দিয়ে যি কৰে মানে সৰু সুৰা কিবা কিবি কৰি আছিলোঁ আৰু তেনেকৈ অভিজ্ঞতা ল'বৰ কাৰণে মানে এটা প্ৰেক্টিছ বহুত আপোনাৰ জীৱনৰ লগত কৰবাত খাপ খাই নেকি তেনেকুৱা নাই কাৰণ মই এই পৃথিৱীখনত একেবাৰে মানে ক্ৰাইম হওক বা তেনেকুৱা ডিভোৰ্চ মেণ্টেনেঞ্চ এইবিলাকৰ লগত জড়িত নহয় এতিয়ালৈকে কিন্তু তেনেকুৱা কেছৰ লগতে মই জড়িত হ'বলগীয়া হৈছে মানে তেনেকুৱা কেছৰ লগত আছে জড়িত হয় এতিয়া হৈছে ৰিচেণ্টলি এটা মই কেছ লৈছোঁ ডিভোৰ্চ এণ্ড মেণ্টেনেঞ্চৰ মানে মেক্সিমাম ডিভোৰ্চ মেণ্টেনেঞ্চ কেছবিলাক এনেকুৱা হয় মানে এক্সট্ৰা মেৰিটেল মানে এইকেইটাতো গ্ৰাউণ্ডে হয় বাৰু আৰু মদ খাই মাৰধৰ কৰা ফিজিকেল মেণ্টেল টৰ্চাৰ এইকেইটাই আৰু মানে আৰু মেণ্টেনেঞ্চ দিব নোখোজে অলপমান চাইক'লজিকেল অলপ প্ৰব্লেম থাকে নে কিয়ে নাজানো কিন্তু বহুত বেলেগ ধৰণৰ টৰ্চাৰ কৰা পাইছোঁ মানে মই সেইটো মোৰ লাইফত মানে মই শুনি পেলাই মানে এনেকুৱা লাগে মই নকৰোঁ মই বিয়া নহওঁ এনেকুৱা লাগি যায় আৰু কিন্তু চবৰ ক্ষেত্ৰত নহয় তেনেকুৱা আচলতে কিছুমানৰ ক্ষেত্ৰত হয় আৰু সেইটো এতিয়া মই কৰি আছোঁ সাংঘাতিক তেনেকুৱা ঘটনা ঘটি আছে গতিকে আপোনালোকে ভালদৰে জানিব এইবোৰ অকল ল'ৰা বুলি নহয় আজিকালি ছোৱালী মানুহো কৰা শুনিছোঁ ৰিচেণ্টলি মই এটা নিউজ পালোঁ মানে বাহিৰা ছোৱালীজনী বিয়া পাতিছিলে অসমীয়া ল'ৰা এটাই আজিয়ে চালোঁ সেইটো মানে ছোৱালীজনীয়ে মানে লাষ্টত ল'ৰাটো মানে বহুত টৰ্চাৰ কৰিছে অলপমান ঢাল দিছে ফেটৰ লগত ল'ব লাগি মানে মাৰিব ধৰিছে নিউজ এইটো সেইকাৰণে ক'ব নোৱাৰি মানে ল'ৰা ছোৱালী চবেই কৰিব পাৰে তাৰ মেণ্টেলি মানে এই বস্তুটো আছে ক্ৰাইম কৰা আমি গীতৰ কথা পাতিম আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা গীত এতিয়ালৈ নিজৰ গীত আপোনাৰ ৰদালি আছে এই গীতটি সকলোৰে প্ৰথম মানে মিউজিক ভিডিঅ' সকলোৰে প্ৰিয় আৰু ৰদালি সেই গীতটি অলপমান শুনো আমি কি ধুনীয়া গীত বৰ্তমান শীত আহি আছে আৰু শীতৰ আমেজ আমি এই গীতটিক লৈ ল'ব পাৰোঁ এই গীতটিৰ পৰা আচলতে যাৰ গা মন ভাল নাই এই গীতটি যদি শুনে এবাৰ মই কৈছোঁ সঁচাকৈ বৰ ভাল পাব আৰু ইতিমধ্যে ইউটিউবত বহুত জনপ্ৰিয় এই গীত আৰু টিভি চেনেল কেইটাতো আমি পাইছোঁ এইটো
লাহে লাহে হয় কিন্তু হিট সুপাৰ হিটৰ লগতে মানুহৰ জীৱনত যিটো গীত থাকি যায় বা মানুহৰ বাবে মানুহে যিটো গীত মানে সকলো সময়তে শুনিব পাৰে সেইটো বেছি গীত মূল্যৱান বুলি আমি ভাবো